LP UP এই দুটা শ্ৰেণীৰ স্কুলৰ যিবিলাক আমাৰ পোষ্ট খালী আছে, আমাৰ শিক্ষকৰ নাটনি আছে, সেইবিলাক ফিল আপ কৰিবৰ কাৰণে অনগোয়িং এটা প্ৰচেছ চলি আছে। আমাৰ নাম্বাৰ ভেৰিফিকেশ্যন কৰা, মাৰ্কশ্বিট ভেৰিফিকেশ্যন কৰা, বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন কৰা, এই কামটো এতিয়া অন্তিম পৰ্যায়ত আহিছে। সেইটো হয়তো বা এক সপ্তাহৰ ভিতৰত কমপ্লিট হৈ যাব। তেতিয়া আমি আনুষ্ঠানিকভাৱে এপইণ্টমেণ্টৰ মানে এইবিলাক বিতৰণ কৰাৰ ব্যৱস্থাটো কৰিব পাৰিম। আফটাৰ ইলেকশ্যন আমি কলেজ বা আমাৰ হাইস্কুলবিলাকৰ যিমান আছে পোষ্ট খালী সেইবিলাক ফিল আপ কৰিবৰ কাৰণে আমি নতুনকৈ আকৌ প্ৰক্ৰিয়া আৰম্ভ কৰিম। ইয়াৰ কাৰণে অলপ সময় লাগিব। শিক্ষকৰ নাটনি আমি এদিনতে পূৰণ কৰিব পৰা বিষয় নহয়। শিক্ষকৰ নাটনি সেইবিলাক মানে হৈয়ে থাকিব। আজি কোনোবা হঠাৎকৈ মানে মৃত্যু ঘটিব, তাৰপিছত আকৌ কোনোবা আকৌ ৰিটায়াৰমেণ্টত যাব। ঠিক তেনেকৈ শিক্ষকসকল এদিন নহয় এদিন তেনেকৈ মানে কি পৰ্যায়ক্ৰমে ইয়াৰ নাটনিটো নিশ্চয় সৃষ্টি হৈ থাকিব। কিন্তু যিমানখিনি এতিয়া নাটনি হৈছে সেইবিলাক পূৰণ কৰিবৰ কাৰণে আমি এটা প্ৰক্ৰিয়া যিহেতু ইতিমধ্যে আৰম্ভ কৰি পেলাই আমাৰ বাছনি কমিটি বা স্ক্ৰুটিনি কমিটি, ভেৰিফিকেশ্যন কমিটি গঠন কৰি দিয়া, তেওঁলোকে কাম কৰি আছে। কামটো শেষৰ ফালে আহিছে। অন্তিম পৰ্যায়ৰ যিখিনি আমাৰ কৰিব লগা আছে, আমাৰ মানে মাৰ্কশ্বিট ভেৰিফিকেশ্যন কৰা এই কাম চলাৰ পাছত সোনকালে আমি 984 পোষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট দিবৰ কাৰণে এটা পদক্ষেপ লোৱা হৈছে। মই ভাবোঁ কাম ক্ষিপ্ৰতাৰে যিহেতু চলি আছে আৰু যিমানে সোনকালে শেষ হ'ব ইমানেই আমি সোনকালে এপইণ্টমেণ্ট দি পেলাই শিক্ষকৰ নাটনিটো পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা হাতত ল'ম। বাকীখিনি যিবিলাক আকৌ আছে হাইস্কুলত বা আমাৰ কলেজবিলাকত, সেইবিলাক পূৰণ কৰিবৰ কাৰণে সন্মুখত ইলেকশ্যন অহাটো আমাৰ কাৰণে অলপ অসুবিধা হৈছে। 25ৰ পৰা 28ৰ ভিতৰত যিটো আমাৰ ইলেকশ্যন নটিফিকেশ্যন জাৰি কৰাৰ এটা সম্ভাৱনা আছে আৰু সেইখিনি আমাৰ অধিসূচনা জাৰি কৰাৰ পাছত শিক্ষক নিযুক্তি দিয়াৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লগা আছিল সেইটো স্তব্ধ হৈ যাব। গতিকে আফটাৰ ইলেকশ্যন আমি কলেজ বা আমাৰ হাইস্কুলবিলাকৰ যিমান আছে পোষ্ট খালী সেইবিলাক ফিল আপ কৰিবৰ কাৰণে আমি নতুনকৈ আকৌ প্ৰক্ৰিয়া আৰম্ভ কৰিম। ইয়াৰ কাৰণে অলপ সময় লাগিব। কিন্তু তাৰ আগে আগে LP UP এই দুটা শ্ৰেণীৰ স্কুলৰ যিবিলাক আমাৰ পোষ্ট খালী আছে, আমাৰ শিক্ষকৰ নাটনি আছে, সেইবিলাক ফিল আপ কৰিবৰ কাৰণে অনগোয়িং এটা প্ৰচেছ চলি আছে। আমাৰ নাম্বাৰ ভেৰিফিকেশ্যন কৰা, মাৰ্কশ্বিট ভেৰিফিকেশ্যন কৰা, বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন কৰা, এই কামটো এতিয়া অন্তিম পৰ্যায়ত আহিছে। সেইটো হয়তো বা এক সপ্তাহৰ ভিতৰত কমপ্লিট হৈ যাব। তেতিয়া আমি আনুষ্ঠানিকভাৱে এপইণ্টমেণ্টৰ মানে এইবিলাক বিতৰণ কৰাৰ ব্যৱস্থাটো কৰিব পাৰিম।